দেহৰ সৌন্দৰ্য সলনি কৰাৰ চেষ্টা কৰি লাভ নাই। মানুহৰ চৰিত্ৰৰ সলনি কৰাৰ চেষ্টা কৰিব লাগে। সম্পৰ্কত এবাৰ বিশ্বাস নোহোৱা হৈ গ'লে কেতিয়াও আগৰ দৰে নিভাঁজ নহয়। সেইটো বন্ধুত্ব বা ভালপোৱাই হওক। অকল এৰি থৈ যোৱাকে প্ৰতাৰণা কৰা নুবুজায়। লগত থাকি অভিনয় কৰাকো প্ৰতাৰণা কৰাকে বুজায়। যি মানুহৰ নিজৰ যোগ্যতা নাই সেইবোৰ মানুহে আনৰ সমালোচনা বেছিকৈ কৰে। পৃথিৱীত ফ্ৰীতে কোনো বস্তু নাপায়, অকল মাৰ ভালপোৱাক বাহিৰে। জীৱনত যিমানে আঘাত পাবা সিমানে কাষৰ মানুহবোৰ চিনি পাই গৈ থাকিবা। কোন তোমাৰ আপোন, কোন স্বাৰ্থপৰ। টকা দি সকলো কিনা যায়, কিন্তু ভালপোৱা নহয়। দূৰবীণ দি সকলো বস্তু দেখা যায়, কিন্তু হৃদয় নহয়। হেৰাই গ'লে সকলো পোৱা যায়, কিন্তু বিশ্বাস পোৱা নাযায়। মন বেয়া কৰিলে কি হ'ব, কাৰণ সকলোতো মা নহয়। ভালপোৱা দি যে আমাক সদায় মন ভালে ৰাখিব। সকলোতকৈ চালাক মানুহবোৰৰ সমস্যা কি জানেনে? সি সকলোৱে বুজে, কিন্তু তাৰ চালাকিটো যে আনে বুজি পায় সেইটো সি বুজি নাপায়। কাৰোবাক ঠগাই এইটো নাভাবিবা তুমি যে চালাক। তোমাক সি বিশ্বাস কৰিছিল, সেয়েহে তুমি ঠগাব পাৰিছা তাক।